তো নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ আপোনালোকৰ ভাল আৰু আপোনালোকৰ আশীৰ্বাদতে মোৰো ভাল। গতিকে বন্ধুসকল, বেছি সময় পলম নকৰি আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে অসমৰ আটাইতকৈ সৰু চেনেল মিষ্টাৰ কথা পাতিম ফেচবুকৰ ওপৰত। গতিকে বন্ধুসকল, বেছি সময় পলম নকৰি বলকচোন আৰম্ভ কৰোঁ আমাৰ আজিৰ অনুষ্ঠানটো। বন্ধুসকল, আজিৰ অনুষ্ঠানটোত আপোনালোকক মই ক'ম মানে ফেচবুকত দুটামান চলি থকা বেছিকৈ গুৰুত্বপূৰ্ণ খবৰ। আৰু সেই গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ হৈছে অসমৰ চুটলি সন্থাৰ পৰা এটা পেণ্ট তৈয়াৰ কৰিছে, যিটো বৰ্তমান সময়ত টপ হৈ আছে। আৰু সেইটো পেণ্টৰ নাম হৈছে চুটলি পেণ্ট, আৰু সেইটোৱে হৈছে এইটো। বন্ধুসকল, নিশ্চয় আপোনালোকে পেণ্টটো চাই ভাল পালে, কিন্তু এটা ভাল খবৰ আৰু আমাৰ অসমৰ যুৱতীসকলৰ বাবে এনেকুৱা পেণ্টটো লাগে আমাৰ অসমৰ যুৱতীসকলৰ বাবে। কিন্তু এইটো ওলাই বহুত ভাল কৰিছে, মানে চুটলি খন্দাই বহুত ভাল কাম কৰিছে। গতিকে বন্ধুসকল, এই চুটলি খন্দাই পেণ্টটোক মই বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ এনেকুৱা ধৰণৰ পেণ্ট উলিয়াৰ কাৰণে। গতিকে বন্ধুসকল, এইবাৰ আমি আহকচোন আমাৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰলৈ এইবাৰ আমি আগবাঢ়িছোঁ। আমাৰ অসমৰ দ্বিতীয়টো টপ মডেল হ'ব, অলৰেডি হ'বই আৰু বেছি দিন নাই। দ্বিতীয়টো টপ মডেল যিটো পঠিয়াইছে অসম কচু সুৰক্ষা কমিটিৰ তৰফৰ আৰু অসম কচু সুৰক্ষা কমিটিৰ তৰফৰ আপোনালোকে পঠিয়াইছে এইটো পেণ্ট। আৰু মানে এইটো পেণ্ট নহয়, একচুৱেলি এইযোৰ কাপোৰ হৈছে এইটো আপোনালোকে স্ক্ৰীণত দেখিব পাইছে। এইযোৰ হৈছে সেইযোৰ কাপোৰ। বন্ধুসকল, এইযোৰ আছিলে আমাৰ কচু পোচাকযোৰ। আপোনালোকৰ নিশ্চয় ভালেই লাগিলে, মানে মোৰো ভাল লাগিছে। আৰু তেওঁলোকক মই বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিব লাগিব অসম কচু সুৰক্ষা কমিটিক। আৰু এতিয়া আহকচোন আমাৰ তৃতীয়যোৰ কাপোৰ, যিটো বৰ্তমান টপ হ'ব গৈ আছে, আৰু সেইযোৰ প্ৰেৰণ কৰিছে অসম মাছ সন্থাৰ তৰফৰ পৰা। আৰু যাৰ নতুন পোচাক অসমৰ মাছ সন্থাই লঞ্চ কৰিব অলৰেডি, মোক মানে পঠিয়াইছে, তেওঁলোকে লঞ্চ কৰিছে অলৰেডি, আৰু মোকো আপোনালোকৰ মাজত দেখুৱাবলৈ কৈছে। আৰু সেইযোৰ লঞ্চ কৰা বিশেষকৈ কাৰণ মানে বছৰৰ পূজাৰ নতুন মডেল ওলোৱা নাছিলে। অলৰেডি মই আপোনালোকক দেখুৱালোঁ যে কচু আৰু চুটলি পেণ্ট। গতিকে এইবাৰ দেখুৱাব লৈছোঁ মাছৰ যোনযোৰ পোচাকটো তেওঁলোকে মানে বহুত এটা নতুন প্ৰচেষ্টা হাতত লৈছে তেওঁলোকে, আৰু তেওঁলোকে সফল হৈছে। আৰু সেইযোৰ হৈছে এইযোৰ। ইতিমধ্যে আপোনালোকক মই তিনিটা খবৰ দিলোঁ, আৰু তিনিটা খবৰ মোৰো ভাল লাগিলে। আৰু আপোনালোকৰ কেনেকুৱা লাগে তলৰ কমেণ্ট বক্সটো আপোনালোকে অলৰেডি খালী হৈ আছে, আপোনালোকে ক'ব পাৰে যি মন যায়, মানে ভাল হৈছে বেয়া হৈছে আপোনালোকে কওক। গতিকে বন্ধুসকল, ইয়াত মই বিশেষ কি ক'ম, মানে অলৰেডি মোৰতো ভাল লাগিছে কাপোৰবিলাক দেখি। মানে অলৰেডি আমাৰ ল'ৰাবোৰৰ যদি এনেকুৱা কিবাখিনি ওলোৱা হ'লে অকণ মোৰো ভাল লাগিলে হয়, লগতে ল'ৰাবিলাকৰ নে কি কোৱা। কিন্তু তাতো আকৌ মনটো ক'লে কথা নাইকিয়া, কাৰণ ছোৱালীসকলৰ ফেশ্বনটো বেছি থাকে, আমাৰ ফেশ্বনটো ওলাবই আৰু। গতিকে আমাৰ ল'ৰাসকলকে অলৰেডি আহি আছে চাগে। বিশেষকৈ মই লঞ্চ কৰিম মানে কলপাতৰ এযোৰ কাপোৰ। অলৰেডি কলপাতৰ ছোৱালীটো ওলাই গৈছে, আৰু তেওঁলোকে মানে কলপাতৰ কমিটিয়ে মোক অলৰেডি কথা পাতিছে। আৰু তেওঁলোকক মানে আপোনালোকক আপোনালোকৰ আগত মোক ক'বলৈ দিব চাগে, নাজানো, মোৰ লগত কথা পাতিছে। গতিকে আজি যিকেইটা ক'লোঁ তাত মোৰ বিশেষকৈ ক'বলগীয়া একো নাইকিয়া, মানে মোৰ কাপোৰখিনি ভাল লাগিছে আৰু আপোনালোকক ক'ব। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টো আমি ইমানতে সমাপ্ত কৰিব লাগিব। যদি এই ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কাষত থকা ঘণ্টা বটন দবাবলৈ একেবাৰে নাপাহৰিব। গতিকে বন্ধুসকল, আজিলৈ এৰিলোঁ, ধন্যবাদ, জয় আই অসম। কিন্তু বন্ধুসকল, যোৱাৰ আগতে এই আচৰিত আগতে চলি থকা টাকি ভিডিঅ' অলৰেডি মই আপোনালোকক আগৰ ভিডিঅ'ত দেখুৱাইছোঁ, আৰু আজিও এটা চাই যাওঁ নে কি কয়?